নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মন্টু স্পেচিয়েললৈ স্বাগতম জনাইছোঁ। আৰু আজি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়া মই দিয়া প্ৰতিটো ভিডিঅ' আপুনি প্ৰথমতে লাভ কৰিব। আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মানুহে খন্দা খালৰ নাম শুনিছে। নামবোৰ যেনে চুৱেজ খাল, পানামা খাল ইত্যাদি। আপোনালোকে বাৰু মানুহে খন্দা নদীৰ নাম শুনিছেনে? পৃথিৱীৰ ভিতৰত একমাত্ৰ এখনেই নদী আছে যিখন নদী মানুহে খন্দাইছিল, আৰু সেই নদীখনৰ নাম হ'ল ভোগদৈ। এই ভোগদৈ নদীখন যোৰহাট জিলাৰ মাজেৰে পাৰ হৈ গৈছে। এই নদীখন খন্দাইছিল আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই। গৌৰীনাথ সিংহই যেতিয়া মোৱামৰীয়া বিদ্ৰোহৰ পাছত যেতিয়া ৰাজ্য পুনৰুদ্ধাৰ কৰিছিল আৰু তাৰ পাছতে ৰংপুৰ আৰু গড়গাঁৱৰ পৰা তেখেতৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰিছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানীৰ কাষত এখন নদীৰ অভাৱ অনুভৱ কৰাত তেখেতে মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইক এখন নদী খন্দাৰ কাৰণে তেখেতে আদেশ দিয়ে। আৰু মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ভোগ দি দিছৈ নৈ খান্দি ব্ৰহ্মপুত্ৰত পেলাইছিল, আৰু সেই নদীখনৰ নামেই হ'ল ভোগদৈ। এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ চাই থাকিব আপোনালোকে মন্টু স্পেচিয়েল। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মই দিয়া প্ৰতিটো ভিডিঅ' তেতিয়া আপোনালোকে প্ৰথমতে পাব। আৰু কিবা যদি আপোনালোকে তথ্য এই বিষয়ে জানে তেনেহ'লে মোৰ কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।